নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। SSC GDয়ে এইবাৰ চেঞ্জ কৰিছে। কি চেঞ্জ কৰিছে মই আপোনালোকক ভালদৰে জনাম। লগতে আপোনালোকক ৰিজাল্ট আপডেটো মই দিম। কেতিয়া ৰিজাল্ট আহিব, আপোনালোকৰ ৰিজাল্টৰ কিমান দিন পিছত ফিজিকেল হ'ব, গোটেইখিনি আপডেটে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে আগৰ পৰা দেখি আহিছে যে SSC GDয়ে CRPFৰ দ্বাৰাই ফিজিকেল বা মেডিকেল ক্লিয়াৰ কৰে, কিন্তু এইবাৰ তেওঁলোকে নোডেল ফ'ৰ্চ চেঞ্জ কৰিছে। এইবাৰ তেওঁলোকে নোডেল ফ'ৰ্চ ITBPক হাতত চমজাই দিছে। মানে এইবাৰ আপোনালোকৰ ফিজিকেল আৰু মেডিকেলৰ কামখিনি ITBPয়ে সম্পূৰ্ণ কৰিব। এইবাৰ CRPFে নকৰে। CRPFৰ কেম্পত আপোনালোকৰ ফিজিকেলো হ'ব আৰু আপোনালোকৰ মেডিকেলো হ'ব, কিন্তু আপোনালোকৰ এইবাৰ নোডেল ফ'ৰ্চ ITBPয়ে, CRPF নহয়। আপোনালোকে এইটো ভালদৰে গম পালে। আৰু যেতিয়া তেওঁলোকে ক্লিয়াৰ দি দিব, তেতিয়া আপোনালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব। এটা ৰিজাল্ট কেতিয়া আহিব সেইটো মই আপোনালোকক জনাইছোঁ। যিহেতু ইতিমধ্যে ITBPলৈ SSC GDয়ে গোটেইখিনি তেওঁলোকে ডাটা পঠাইছে, আৰু ITBP যেতিয়াই ক্লিয়াৰ কৰিব বা যেতিয়া সেউজ সংকেত দিব, তেতিয়া আপোনালোকৰ ৰিজাল্ট ঘোষণা হ'ব। আৰু আপোনালোকৰ ৰিজাল্ট ঘোষণা কেতিয়া হ'ব পাৰে, চাওক বন্ধুসকল, যিহেতু আপোনালোকৰ এতিয়া মে' মাহ চলি আছে, এই মে' মাহতে আপোনালোকৰ ৰিজাল্ট আহিব। মে' মাহৰ আপোনালোকৰ 13ৰ পৰা 17 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণ 13 তাৰিখৰ ভিতৰত ITBPয়ে তেওঁলোকে SSC GDক গ্ৰীণ ছিগনেল দিব, বা আপোনালোকৰ ফিজিকেলৰ কাৰণে তেওঁলোকে ছিগনেল দি দিব। আপোনালোকে ভালদৰে ফিজিকেল প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকৰ 13ৰ পৰা 17 তাৰিখৰ ভিতৰত ৰিজাল্ট অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 100% নহয়, এক্সপেক্টেড কৰিছোঁ আপোনালোকৰ অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। হয়তো এইবাৰ ইলেকশ্যনৰ কাৰণে কিছুদিন দেৰি হ'ল বা আপোনালোকৰ কিছুদিন পিছুৱাই গ'ল, কিন্তু আপোনালোকৰ ৰিজাল্ট অতি সোনকালে আহিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ ৰিজাল্টৰ কিমান দিন পিছত ফিজিকেল হ'ব পাৰে, চাওক বন্ধুসকল, আগৰ পৰা দেখি আহিছোঁ যে SSC GDয়ে ৰিজাল্ট ঘোষণা কৰাৰ পিছত 25 বা 20 দিনৰ ভিতৰত, মানে 25 দিন যোৱাৰ পিছত বা 22 দিনমান যোৱাৰ পিছত তেওঁলোকে ফিজিকেল আৰম্ভ কৰি দিয়ে। সেই হিচাপতে এইবাৰো আপোনালোকৰ জুন মাহত ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। হয়তো জুন মাহৰ মধ্যভাগৰ পৰা বা লাষ্ট উইকমানৰ পৰা আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকে যিমানখিনিয়ে মাৰ্ক নাপায় কিয়, আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰা অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ যিহেতু আপোনালোকে এটা এক্সাম দিছে, আপুনি যি নম্বৰে পাইছে, আপোনাৰ এনচাৰ কিট যিমানখিনিয়ে নম্বৰ হওক বা নহওক কিয়, আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো অতি দৰকাৰ। কাৰণ আপোনালোকে এই এক্সামটো বহুত কষ্টৰে দিছে আৰু এক্সামটো ক্লিয়াৰ কৰিছে। ৰিজাল্টত আপোনালোকৰ নাম আহে বা নাহিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো অতি ডাঙৰ কথা। কাৰণ আপোনালোকে 5 কিলোমিটাৰ দৌৰিব লাগিব, আৰু 5 কিলোমিটাৰ আপোনালোকে ৰিজাল্ট, যদি আপোনালোকে ভাবি আছে যে মোৰ ৰিজাল্টত নাম আহিলে মই ফিজিকেল প্ৰেক্টিছ কৰিম, তেতিয়াহ'লে আপুনি নিশ্চয় ফেইল কৰিব। কাৰণ 5 কিলোমিটাৰ ৰানিংটো ইমানো সহজ নহয়। তাতে দিনটো থাকিব লাগিব ৰ'দৰ পৰা গৈ আপোনালোকে আকৌ নোখোৱা নোপোৱাকৈ ভালদৰে ৰানিং কমপ্লিট কৰিব লাগিব। প্ৰেক্টিছ কৰিলেহে পাছ কৰিব পাৰিব, প্ৰেক্টিছ নকৰিলে পাছ নকৰে। যদি ৰিজাল্টটো চোৱাৰ পিছত আপোনালোকে ফিজিকেল দিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে বহুত ডাঙৰ ভুল কৰি আছে। আপোনালোকে এতিয়াই ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক। আজিৰ ভিডিঅ'টো এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।